ফ্ৰেণ্ড সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ যাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমাৰ মাংস, মুৰ্গী মাংস, তাৰ পৰা এয়া আলু আমি কাটিলোঁ অলৰেডি। তাৰপৰা এয়া পিঁয়াজ, তাৰ পৰা এয়া নহৰু, আদা এয়া সম্পূৰ্ণৰূপে কাটি লৈছোঁ। এতিয়া আপোনালোকে চাই যাব মাংস বনাম আমি কেনেকৈ। এয়া আমাৰ কেৰাহী পাতিলোঁ, এয়া তেল দিছে আৰু অলপ দি দিয়ক তেল। আৰু অলপ দিয়ে দিয়ক, সৰহকৈ দিয়ক অলপ তেল। এয়া আমাৰ তেল পকিছে, এতিয়া পিঁয়াজ দিব লাগিব। এয়া গেছত বনোৱা নাই বাৰু, জুইতে বনাইছোঁ আজি। পিঁয়াজ দিছোঁ। পিঁয়াজখিনি সম্পূৰ্ণৰূপে দি হ'ল বাৰু। এতিয়া লৰাই দিছোঁ হেতাখনে। পিঁয়াজখিনি অলপ ৰঙা হ'বলৈ দিব লাগিব। দুটা দি দিয়ক ভালকৈ। ৰঙা ৰঙা কালাৰটো আহিছে, অলপ পূৰাকৈ আহি ল'ব লাগিব। এয়া আমাৰ সম্পূৰ্ণৰূপে ৰঙা হৈছে আৰু পিঁয়াজখিনি চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। এয়া নহৰু দিয়া হৈছে, এয়া চাই থাকক আপোনালোকে ভিডিঅ'টো। নহৰু আদা দুইটা মিক্স কৰি দিয়া হ'ল। এতিয়া অলপ লৰাই দিছোঁ। আৰু অলপ ৰঙা হ'বলৈ দিছোঁ, তাৰপৰা আমি মাংসখিনি দি দিম ইয়াত। চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে। এতিয়া এই মাংস দিয়া হৈছে, কুকুৰা মাংস। চাই থাকক আপোনালোকে ভালকৈ ভিডিঅ'টো। আমাৰ সম্পূৰ্ণৰূপে মাংসখিনি দিয়া হ'ল, এতিয়া অলপ লৰাই দিওঁ। ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মাংসখিনি ধুনীয়াকৈ লৰাই লৈছোঁ। তাৰপৰা দিব লাগিব আমাৰ হালধি দিছে এচামুচ। লগতে অলপ মছলা, জিৰা, ধনিয়া, মিট মছলা, ৰেড চিলি সকলো মিলাই থোৱা আছে ইয়াতে। এতিয়া দি দিয়া হ'ল। ইয়াৰ পিছত অলপ নিমখ দিয়া হ'ল। নিমখ 2 চামুচ দিছোঁ। এতিয়া লৰাই দিছোঁ ধুনীয়াকৈ, মিক্স হৈ যাব। এয়া আমাৰ আলু দিয়া হৈছে, ধুনীয়াকৈ আলুখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম, মিক্স কৰি দিম ধুনীয়াকৈ। ধুনীয়াকৈ এতিয়া লৰাই ল'লোঁ মাংসখিনি অলপ ধুনীয়াকৈ। এতিয়া ভালদৰে লৰাই কৰি ধুনীয়াকৈ লৰাই লৈছোঁ। তাৰপৰা ঢাকোনখন দি দিম আৰু তাৰপৰা হৈ যাব আমাৰ মাংস। ঢাকোনখন উদঙাই দিয়া হ'ল, তাৰপৰা আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া অলৰেডি সিজিছে অলপ অলপকৈ, পুৰাকৈ সিজি লওক, তাৰপৰা আমি খাব পৰা হ'ব আৰু মাংস দেই। আপোনালোকে চাই থাকিব ভিডিঅ'টো আমাৰ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ আহিছে যে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আগবাঢ়ি যোৱাত অকণ হৈ গ'ল মাংস।